হয়, আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বাক্সা জিলাৰ অন্তৰ্গত বাঁহবাৰী আঞ্চলিকৰ উদ্যোগত আজি আমি শালবাৰী মহকুমা অধিপতি প্ৰাংগণত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু এই কাৰ্যসূচীৰ আমাৰ উদ্দেশ্য হ'ল আমাৰ অসম ৰাজ্যৰ কাছাৰ জিলাত যি দুলু চাহ বাগিচাৰ যি উচ্ছেদ কাৰ্যসূচী উচ্ছেদ চলিছে, সেই উচ্ছেদক লৈ বিৰোধিতা আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই বিৰোধিতা কৰিছোঁ। আমি অতি দুখেৰে আহ্বান জনাইছোঁ হিমন্ত বিশ্ব শৰ্মা চৰকাৰক যে অতি সোনকালে বাগিচা উচ্ছেদ অতি সোনকালে বন্ধ কৰে যেন, আৰু লগতে আদিবাসীসকল যি আপোনালোকে প্ৰতিশ্ৰুতি দিছিলে সেইটো আখৰে আখৰে পালন কৰক, যাতে আদিবাসীসকলে দুনাই আকৌ মানে অৱনতি হ'ব নহয়। তো উন্নতিৰ পথে আদিবাসীসকলক যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি হাতে হাতে পালন কৰিবলৈ আমি আহ্বান জনাইছোঁ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ। হয়, আজি আমি দেখিবলৈ পাইছোঁ আজি আমাৰ আদিবাসী জনগোষ্ঠীৰ পল্লৱ লোচন দাস সাংসদ হৈ আছে, কেন্দ্ৰীয় মন্ত্ৰী আছে, আমাৰ অসম মন্ত্ৰী আছে, কিন্তু তেওঁলোকে মানে অসমৰ চাহ শ্ৰমিকৰ সন্তান হৈ নিজক দাবী কৰি চাহ শ্ৰমিকৰ পৰা ভোট লৈ নিজে মন্ত্ৰী সাংসদ বিধায়ক হৈছে। কিন্তু আজি চাহ শ্ৰমিকৰ বাগিচা আজি বহুত বিপদত, কিন্তু সেইটো দেখিও মানে অসম চৰকাৰৰ নেতৃত্বত যি সাংসদ আদিবাসী সাংসদ আছে, মন্ত্ৰী আছে, বিধায়ক আছে, তেওঁলোকে মানে চাইও মানে নচুৱা ভাও ধৰি আছে। আৰু মানে তেওঁলোকে উল্টাহে কৈ আছে যে সেই বাগিচাখন মানে চৰকাৰৰ মাটি হয় হেনতেন বুলি মানে উল্টাহে দাবী কৰি আছে। কিন্তু চাহ শ্ৰমিকৰ দুখ পীড়া একো মানে এতিয়া বুজ ল'বলৈ কোনো মন্ত্ৰী বা কোনো আদিবাসী বিধায়ক বা সাংসদ দুলু চাহ বাগিচাত এতিয়ালৈকে উপস্থিত হোৱা নাই। কিন্তু হয়, ইয়াতে বহুত ডাঙৰ ষড়যন্ত্ৰ হৈ আছে যে টি টুৰিজম নামৰ এটা বিল এক্ট লাগু হৈছে অসমত। তো সেইটোৰ আধাৰতে দুলু চাহ বাগিচাত গ্ৰীণফিল্ড তথা এয়াৰপৰ্ট বনোৱাৰ পৰিকল্পনা কৰিছে। তো উন্নতিৰ কথা কয় অসম চৰকাৰে, তো উন্নতি হ'ব লাগে এইটো আমিও বিচাৰোঁ, কিন্তু কোনো মানে সম্পত্তি ক্ষয় ক্ষতি নকৰাকৈ যদি উন্নতি কৰে তেনেহ'লে আমি বহুত ভাল পাম। যদি আদিবাসী ছাত্ৰ সন্থা যি দাবী কৰি আছে বাগিচা উচ্ছেদ কৰিব নালাগে, আৰু যদি বাগিচা উচ্ছেদ কৰি যদি তাতে উন্নতি কৰে তেনেহ'লে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাক কতো গৰিহণা দিছোঁ, যি ইয়াতকৈ আমি জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। এই আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বাঁহবাৰী আঞ্চলিক কমিটিৰ ফালৰ পৰা দুলু চাহ বাগিচাৰ যিখন উচ্ছেদ অভিযান চলালে 200খন JCB লৈ পেলাই, আৰু তাতে চাহ শ্ৰমিকৰ যোনখন কৰিব লাগে অৱগত। কিন্তু তাতে যুৱক যুৱতী উঠি বৰ্তমান
পৰিস্থিতি বেয়া হৈ আছে সেই পৰিস্থিতি বেয়া ঢাল খোৱাটো আমি চৰকাৰে যাতে তাহাঁতক অলপ চকু চাই পেলাই সংস্থাপন দিয়ে যেন